নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰো লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 10 আহাৰ বুধবাৰ ইংৰাজী 25 জুন 2025। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেঘ ৰাশি। মেঘ ৰাশিৰ বিবাদত ভয়। মেঘ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ বিবাদত লিপ্ত হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে মানসিকভাৱে সবল হৈহে পাৰ কৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ আত্মীয়ৰ আগমন। বৃষ ৰাশিৰ জাতক জাতিকাৰ ঘৰলৈ আজিৰ দিনটোত আত্মীয়ৰ আগমন ঘটিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ মানসিক কষ্ট। মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো মানসিক কষ্টেৰে পাৰ কৰিব লগা হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে দৃঢ়তাৰে আগবাঢ়িব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ উন্নতি লাভ। কৰ্কট ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ বন্ধু লাভ। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত নতুন বন্ধুত্ব স্থাপন হ'ব পাৰে। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অৰ্থ ব্যয়। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত অৰ্থ ব্যয়ৰ যোগ দেখা গৈছে। তুলা ৰাশি। তুলা ৰাশিৰ ধন ক্ষতি। তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত ধনৰ ক্ষতি হোৱাৰ যোগ দেখা যায়। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ নানা চিন্তাৰ কষ্ট। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত নানা দুশ্চিন্তাত ভুগিব পাৰে। এইবাৰ আমি আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ কাৰ্যসিদ্ধি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনত যিকোনো ধৰণৰ কাৰ্যত সিদ্ধি লাভ হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ যাত্ৰা সিদ্ধি। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত যাত্ৰাত শুভ দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মোকৰ্দমাত জয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ পুৰণি মোকৰ্দমাত জয়লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অৰ্ঘ ৰোগত কষ্ট। মীন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত অৰ্ঘ ৰোগৰ ক্ষেত্ৰত কষ্ট লাভ কৰাৰ যোগ দেখা গৈছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰো লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।